কেৱল বিষয়ৰ চিন্তনহে হ'ব মৰণৰ সময়ত, মৰণৰ আগমুহূৰ্তত। প্ৰভুৰ চিন্তন কেতিয়াও হ'ব নোৱাৰে, কাৰণ অভ্যাস, ভুল অভ্যাস, ভোগবিলাসৰ অভ্যাস। এই অভ্যাসৰ ফলস্বৰূপ ভগৱানৰ পৰা বিমুখতা। কি পালা জীৱনত? কোনটো ভোগ ৰাখিব পাৰিলা? কোনটো সুখ তোমাৰ হাতত আছে? এতিয়া সমস্ত শেষ হৈ গ'ল আৰু তুমি এতিয়া পৰি আছা। আত্মীয় কুটুম্ব যাক প্ৰিয় মানিছিলা, সি লগত যাবনে সোধা এবাৰ। যি ভোগৰ সামগ্ৰী একত্ৰিত কৰিছিলা, তাক সোধা এবাৰ, যাবনে তোমাৰ লগত এতিয়া? যাৰ বাবে জীৱন, মন, প্ৰাণ, ধন সমস্তখিনি সমৰ্পণ কৰি দিছিলা, সেই সকলোবোৰক সোধা, যাবনে এতিয়া লগত তোমাৰ? পুত্ৰ, ভাৰ্যা, মিত্ৰ যাবনে সোধা তোমাৰ লগত কোনোবা এতিয়া? কাক সাৰথি মানিছিলা? আজীৱন কাক সাৰথি মানিলা? কাক প্ৰাধান্যতা দিছিলা? যাক প্ৰাধান্যতা দিছিলা এতিয়া কাষত আছেনে তোমাৰ লগত যাবলৈ? সুধিছো এবাৰ, যায়নে তোমাৰ লগত? কি পালা জীৱনত? কোৱা এতিয়া। এতিয়াতো শেষ আশ্ৰয় ভগৱন্তই হ'ব, আৰু কোন হ'ব? এতিয়াতো অন্তত বিশ্বাস ৰাখা, এতিয়াতো অন্তত বিশ্বাস কৰা যে মোৰ শেষ, মোৰ অন্তিম ক্ষণ, এই ক্ষণত ভগৱন্তৰ বাহিৰে আৰু কোনো নাই। এতিয়া সোধা, তোমাৰ কোন সাৰথি হ'ব? তোমাৰ লগত কোন যাব? সকলে আহিছিলা আৰু অকলে যাবলৈ ওলাইছা। যাবই লাগিব, তোমাৰ লগত কোনো নাযায়। সুধি চোৱা, তোমাৰ কোনো সাৰথি নাই এতিয়া। এতিয়া প্ৰভুক আশ্ৰয় কৰা, প্ৰভুৰ নাম লোৱা আৰু যোৱাগৈ, কিন্তু নোৱাৰিবা। কাৰণ গোটেই জীৱনটো তুমি ভুল অভ্যাস কৰিলা। ভোগৰ অভ্যাস কৰিলা, বাসনাৰ অভ্যাস কৰিলা, কামৰ অভ্যাস কৰিলা, কাম, ক্ৰোধ, লোভ, মোহ এইবোৰৰ অভ্যাস কৰিলা। চোৱা, প্ৰভুৱে তোমাৰ পৰা একো নিবিচাৰে। সমস্তখিনি প্ৰভুৰে সৃষ্টি। নিজেই সৃষ্টি কৰা বস্তু তোমাৰ পৰা কি বিচাৰিব? আৰু তুমি কি সমৰ্পণ কৰিবা? কি দিবা প্ৰভুক? তোমাৰ কি আছে? তুমি কি সৃষ্টি কৰিলা? তুমি সৃষ্টিকৰ্তাৰ পৰা সৃষ্টি হৈছা। তুমি যি লৈছা প্ৰভুৰ পৰা লৈছা, যি লৈছা প্ৰভুৰ সৃষ্টিৰ পৰা লৈছা। কি সমৰ্পণ কৰিবা প্ৰভুক? সমস্ততে প্ৰভুৱে বিৰাজমান। তুমি প্ৰভুৰ বস্তুলৈ প্ৰভুকে সমৰ্পণ কৰিব লাগিব। ইয়াত অহংকাৰ কৰি লাভ নাই। তুমি প্ৰভুৰে সন্তান। সেই জীৱন, মন, প্ৰাণ সমস্তখিনি প্ৰভুকে সমৰ্পণ কৰি দিব লাগে। প্ৰভুৱে চলাইছে যেতিয়া প্ৰভুৱে চলাই থাকিব। প্ৰভুৰ ওপৰত বিশ্বাস ৰাখা। কি পাবা প্ৰভুক আওকাণ কৰি? প্ৰভুৰ পৰা বিমুখ হয়, প্ৰভুৰ নাম নলয়। কি ঘটিম, খাম, ওলাম, আজীৱন জীয়াই থাকিম বুলি ভাবি আছা? যি ল'বা ইয়াৰ পৰাই ল'ব লাগিব, আৰু ইয়াৰ বস্তু ইয়াতে থৈ যাব লাগিব। তোমাৰ একো নহয় কাৰণে তুমি একো নিব নোৱাৰা লগত। এই জগতৰ একো বস্তুৱে তোমাৰ নহয়, সেয়ে তুমি একো লৈ যাব নোৱাৰা। তোমাৰ শৰীৰটোও তোমাৰ নহয়। প্ৰভুৰ অধীনত থাকিব লাগিব, প্ৰভুৰ নামৰ অধীনত থাকিব লাগিব। মায়াৰ অধীনত নহয়, বিষয় ভোগৰ অধীনত নহয়। যেতিয়াই মন গ'ল কেৱল ভোগ ভোগ। প্ৰভুৰ অধীনলৈ আহা। বিষয়ৰ ভোগক প্ৰাধান্যতা নিদি প্ৰভুক প্ৰাধান্যতা দিয়া, প্ৰভুৰ নামক প্ৰাধান্যতা দিয়া। এলাহ নকৰিবা প্ৰভুৰ নাম ল'বলৈ। প্ৰভুৰ নামেই শেষ সাৰথি। আগতেও আছিল, এতিয়াও প্ৰভুৱে সাৰথি হৈ আছে, আৰু ভৱিষ্যতলৈও প্ৰভুৱে সাৰথি হ'ব। তুমি যাক প্ৰিয়তা বোধ কৰিছিলা, যি প্ৰিয় আছিল, যি ভোগ আছিল, সেয়া তোমাৰ লগত নাযায়। তোমাৰ ধন, সোণ, সম্পত্তি, ঐশ্বৰ্য, বিভূতি, বৈভৱ এইবোৰ তোমাৰ লগত নাযায়। তোমাৰ প্ৰিয় আত্মীয় কোনো লগত নাযায়। সিও তোমাৰ লগ এৰি দিব এদিন। তুমি অকলে যাব লাগিব, যিহেতু অকলে আহিছিলা। এয়াই সংসাৰৰ নিয়ম। এই নিয়মক তুমি নস্যাৎ কৰিব নোৱাৰা। এই সংসাৰত পৰিত্ৰাণৰ উপায় এটাই আছে, কেৱল কৃষ্ণ নাম লৈ আগবাঢ়ি যোৱা। কেৱল কৃষ্ণ নামক ভৰসা ৰাখা, কৃষ্ণ নামক নিজৰ বন্ধু মানি লোৱা। কৃষ্ণৰ অবিহনে এই সংসাৰত এই ভৱ সমুদ্ৰ পাৰ কৰি নিয়াটো ইমান সহজ নহয়। একমাত্ৰ নামেইহে ইয়াৰ পৰম উপায়।